নমস্কাৰ, আজি এটি ইম্পৰ্টেণ্ট বিষয় লৈ ভিডিঅ' এটি উপস্থাপন কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব। বেংকত যিকোনো ধৰণৰ লোন ল'বলৈ গ'লে বেংকে এজন গেৰেণ্টৰ বিচাৰে। নিজৰ ক্ল'জ ফ্ৰেণ্ড বা ক্ল'জ ৰিলেটিভক যিকোনো ব্যক্তিয়ে গেৰেণ্টৰ হিচাপে নিয়োগ কৰিব খোজে। বহুতেই নাজানে গেৰেণ্টৰ মানে কি হয়, গেৰেণ্টৰৰ লাইবিলিটি, ৰেছপঞ্চিবিলিটি বা দায়িত্ব কি হয়, আৰু সেই ধৰণে গেৰেণ্টৰ হৈ পেলাই পিছত অত্যন্ত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। গেৰেণ্টৰ মানে গেৰেণ্টি দিয়া। এজন ব্যক্তিয়ে যদি লোন লয় বেংকৰ পৰা, তেতিয়াহ'লে যিজন গেৰেণ্টৰ হ'ব তেওঁ গেৰেণ্টি দিছে। তাৰমানে যদি লোন লোৱা ব্যক্তিজনে তেওঁৰ লোন পৰিশোধ নকৰে, যদি তেওঁ পলাই যায় বা যি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে সেইমতে যদি তেওঁ বেংকৰ লোন পৰিশোধ নকৰে, তেতিয়াহ'লে সুদে মূলে গোটেইখিনি টকা বেংকক গেৰেণ্টৰজনে দিব লাগিব। গতিকে গেৰাণ্টৰ ৰেছপঞ্চিবিলিটি বহুত বেছি হয়। যদি লোন লোৱা ব্যক্তিজন যদি পলাই যায়, যদি টকাখিনি নিদিয়ে, তেতিয়াহ'লে লিগেল ন'টিচ যাব গেৰেণ্টৰজনৰ ওচৰত। আনকি গেৰেণ্টৰজনৰ যদি মৃত্যুও হয়, তেতিয়াহ'লে গেৰেণ্টৰজনৰ যিকেইজন লিগেল এয়াৰ আছে বা উত্তৰাধিকাৰী আছে, তেওঁলোকে সেই লোন সুদে মূলে পৰিশোধ কৰিব লাগিব। বহুতেই সুধি আছে যে গেৰেণ্টৰে নিজৰ নাম উইথড্ৰ কৰিব পাৰে নেকি? গেৰেণ্টৰে নিজৰ নাম উইথড্ৰ কৰিব নোৱাৰে যেতিয়ালৈকে সেই টকাখিনি পৰিশোধ কৰা নহয়। গতিকে গেৰেণ্টৰ এজন হোৱাৰ আগতে হাজাৰবাৰ চিন্তা কৰা উচিত। নিজৰ ক্ল'জ ফ্ৰেণ্ড বা ক্ল'জ ৰিলেটিভছ যদি কয় যে গেৰেণ্টৰ হ'ব, বহুতে এইটো এটা সাধাৰণ কথা বুলি ভাবে, টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি বুজি নাপায়। গতিকে গেৰেণ্টৰ হোৱাৰ আগতে ভালদৰে চিন্তা কৰিহে গেৰেণ্টৰ হ'ব লাগে। যদি মোৰ আইনৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ ভাল লাগে, মোৰ পেজটি ফ'ল' কৰি মোক উৎসাহিত কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰিব, যাতে প্ৰত্যেকে এইবোৰ কথা জানিব পাৰে আৰু বিপদৰ পৰা ৰক্ষা পৰে। আজিলৈ এইখিনি। আকৌ আহিম নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত। ধন্যবাদ।